হে গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল মিণ্টুছ ব্লগ। আৰু আজি আমি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি মই আপোনালোকক বানপানী অকণমান দেখাম আমাৰ পথাৰৰ ফালে। আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু ৰাস্তাৰ অৱস্থা চাওকচোন, এইবিলাক কেনেকুৱা কৰি দিছে একদম বৰষুণে, মানে কি ৰাস্তা একদম অৱস্থা নোহোৱা কৰি পেলাইছে। তথাপি বলক আমি ভিডিঅ'টো এতিয়া আপোনালোকক দেখাই গৈ থাকোঁ। এই পানী একদম বগা হৈ গৈছে এই পথাৰ একদম। এইবিলাক মানুহে কঠীয়া পাৰছি, এই কঠীয়াবিলাকো চব তল যাব এতিয়া পানীতে। মানে কি বৰলীয়া নদীটো ভাঙা নাই এতিয়ালৈ, মানে কি ওপৰতে পানীটো বাগৰিছে। বাগৰিলে এতিয়া মানে কি আমাৰ এই পথাৰ গোটাই তল গৈছে বৰলীয়াৰ পানী দি। আৰু আমি পথাৰত পানী চাব আছোঁ, মোৰ লগত আছে অনুপ, এইটো আগে আগে যাই আছে। আৰু এয়া চাওক পানীৰ, এয়া পানী চাওক, নদীৰ ওপৰেদি অহা পানী এইবিলাক, আমাৰ পথাৰত সোমাইছে এইবিলাক পানী। আৰু এইটো আমাৰ গোপাল মন্দিৰ, এইটো আৰু আহি আমি নদীটো পালোঁ। এইটোৱে নদী আমাৰ ইয়াৰে। এই নদীটো মানে কি ইয়াৰে যদি ওপৰেদি বাগৰে ন পানীটো, ইয়াৰ ওপৰে যদি পানীটো গুচি আহে, তেনেহ'লে এইখন পথাৰ আৰু বেছি মানে কি আমাৰ সেইটো ফালে যাব পানীটো, এইটো নদী। আমি ইয়াতে কেতিয়াবা মাছ চাছ মাৰোঁ, আৰু মাছ চাছ মাৰিলে মাছো পাওঁ ইয়াতে। আৰু এতিয়া নদীত পানী একদম বা বহুত একদম, অহা নাছিলোঁ বহুত দিন। মই বোলো ভাবিলোঁ এটা ভিডিঅ' এটা বনাওঁ, আৰু আপোনালোকে ভিডিঅ'টো চাব, চাই কিনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ আহে মানে কি অলপমান শ্বেয়াৰ কৰি দিলে ভাল হয়। আৰু নতুন চেনেল, অকণমান আপোনালোকৰ পৰা অকণমান ছাপোৰ্ট লাগে। ছাপোৰ্ট পালেহে মই ভিডিঅ' বনাই কিনে ভাল লাগে অকণমান।
মোৰ লগত আছে অনুপ।